জয় বড় হয়নি জয় বড়সা 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 ধন্যবাদ জনাইছোঁ আজি ইউনাইটেড বডি পিপল ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা আমি যিমান সাংবাদিক বন্ধুৱে হওক গোটেই যিমান গোলাঘাট জিলাৰ ৰাইজ হওক আৰু লগতে অসমবাসী বিভিন্ন জিলাৰ পৰা অহা আজি বিষয়ববীয়াসকলক তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ আমি ইউনাইটেড বডি পিপল ফেডাৰেশ্যন এটা জাতীয় সংগঠন হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰিছোঁ জাতীয় সংগঠন হিচাপে এইটো কাৰণে মূৰ পাতি উঠিব বিচাৰিছোঁ কাৰণ বিভিন্ন জাতীয় যি সমস্যা আজি আমাৰ বড়ো জাতিৰ ভিতৰত ক'ব গ'লে আজি অলপ দুৰ্বল যেন অনুভৱ হৈছে এইখিনি সময়ত আমি বড়ো জাতিক শক্তিশালীভাৱে মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যি প্ৰচেষ্টা আমাৰ যি ডক্টৰ গাম্বাৰু মুছাহাৰী ছাৰৰ লগত আমি একেলগে থিয় হৈ আমি আগবাঢ়ি যাম বুলি এইটো আমাৰ আশাবাদী আৰু ইয়াত যি আজি জিলা কমিটি গঠন হ'ল তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি আশা কৰিছোঁ যে ইউনাইটেড বডি পিপল ফেডাৰেশ্যনক আজি এজ এ সংগঠন হিচাপে নহয় এটা জাতীয় সংগঠন হিচাপে লওক আৰু এটা জাতিৰ মেৰুদণ্ড স্বৰূপ হিচাপে তেওঁলোকে আগবাঢ়ি আহক আমি সত্যৰ লগত সদায় সাথ দিম আমি সত্যৰ লগত আছোঁ আৰু বিভিন্ন জাতিৰ যি সমস্যা আমি একেমুখে আজি ইউনাইটেড বডি পিপল ফেডাৰেশ্যনৰ থ্ৰুদি আমি মাত মাতি যাম বুলি আশাবাদী এটা কথা মই ইয়াৰ পৰা মানে স্পষ্ট ক'ব বিচাৰিছোঁ যে এটা জাতীয় সংগঠন এটা অৰাজনৈতিক সংগঠন ইউনাইটেড বডি পিপল ফেডাৰেশ্যন আৰু অৰাজনৈতিক সংগঠন বুলি ক'লে আমি কোনো ৰাজনৈতিক নেতাৰ মানে ছত্ৰছায়াত আমি গঠন হোৱা নাই আজি আৰু আমি ভাবিছোঁ যে আমি এইটো যি আমাৰ সংবিধান আমাৰ যিটো ইউনাইটেড বডি পিপল ফেডাৰেশ্যনৰ যি সংবিধান এটা অৰাজনৈতিক সংগঠন হিচাপে এটা জাতীয় সংগঠন হিচাপে প্ৰতিষ্ঠিত হ'ল আজি এইটো সদায় সকলো যি লিডাৰ যিসকল নেতৃত্ব বৃন্দ আছে যিসকলে নেতৃত্ব দিব তেওঁলোকক নিকাভাৱে স্বচ্ছভাৱে তেওঁলোকৰ দায়িত্ববিলাক পালন কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আশাবাদী হয় আমি সেইটো কাৰণে আমি জন্ম দিছোঁ বিভিন্ন জাতিৰ সমস্যাক লৈ পেলাই আজি মই অলপ আগতে ভাষণ দি গ'লোঁ মই কৈ গ'লোঁ যে আমাৰ জাতি অলপ দুৰ্বল হৈ পৰিছে এই সময়খিনিত অলপ দুৰ্বল হোৱা যেন অনুভৱ হোৱাৰ কাৰণে আমি আজি ইউনাইটেড বডি পিপল ফেডাৰেশ্যন গঠন কৰিছোঁ কাৰণ যিহেতু আমাৰ জাতিৰ সমস্যা বুলি ক'লে অকল এটা সমস্যা নহয় কলা সংস্কৃতি আমাৰ লাহে হেৰাই যাব ধৰিছে আমাৰ যিসকল আমি আজি আমাৰ ভাষা আমাৰ হেৰাই গৈছে আমাৰ ভাষা হেৰাই যোৱাৰ কাৰণটো হ'ল কি আমি আমাৰ নিজৰ চৰ্চাত নাই আমাৰ জাতিটো সবল হ'বৰ কাৰণে আমাৰ যি ভাষা দৰকাৰ সেই আমাৰ ভাষাৰ মাজত হেৰাই গৈছে গতিকে আমি ইয়াক শক্তিশালী হিচাপে আমি স্থিতি ল'ব লাগিব ইউনাইটেড বডি পিপল ফেডাৰেশ্যনে আমি আশাবাদী যে আমাৰ ভাষা শিকাৰ ক্ষেত্ৰতো আমাৰ এই সংগঠনে সহায় কৰি যাব আশাবাদী আৰু যি চৰকাৰৰ আগত যিবিলাক সমস্যা আছে আমি একেমুখে মাত মাতি যাম বুলি আমি আজি সকলোৰে মাজত আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁৱে আৰু প্ৰথম দিনাখনেই আমি যি বডি পিপল UBPF গঠন হৈছিল তেতিয়াই আমি প্ৰতিশ্ৰুতি আমি আৰু প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ আজি গোলাঘাট জিলা আৰু কোনটো জিলাত আপোনালোকৰ আৰু দল যেটো কমিটি গঠন কৰাৰ কাৰণে হয় আমাৰ এইটো অলৰেডি আমাৰ কামৰূপ মেট্ৰ' জিলাৰ গঠন হৈ গ'ল লগতে তাৰ লগত কামৰূপ জিলাৰ ভিতৰতে আমাৰ ডিমৰীয়া আঞ্চলিক কমিটিখনো গঠন হৈ গ'ল আৰু লগতে আজিতো দেখিলে আপোনালোকৰ মাজতে আমাৰ আজি এই শুভ দিনতে আমি আজি গোলাঘাট জিলা কমিটিও গঠন কৰিছোঁ অলৰেডি আমাৰ আঞ্চলিক কমিটিখন সাজু হৈ আছে অতি শীঘ্ৰে গোলাঘাট জিলা কমিটিয়ে এই দায়িত্ব মূৰ পাতি ল'ব বুলি আমি আশাবাদী আৰু লগতে আমি গোলাঘাট জিলাকো আগবাঢ়ি মানে আমাৰ যি কৰ্তব্য তেওঁলোকে যাতে অতি শীঘ্ৰে ৰাইজৰ মাজত আমাৰ যি এই মানে মেছেজ আমাৰ যি সংগঠনৰ যিটো মেছেজ তেওঁলোকক কঢ়িয়াই লৈ যাবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ আৰু আমি আশাবাদী যে গোটেই অলপ সময়ত নহয় গোটেই ভাৰতবৰ্ষত যি থকা বড়োসকল আছে তেওঁলোকে এই ফেডাৰেশ্যনৰ ভিতৰত আমাৰ মাজত আহি সোমাব বুলি আমি আশাবাদী সেই কাৰণে ইউনাইটেড বডি পিপল ফেডাৰেশ্যন আমি এটা আশাবাদী যে অকল BTADতে যে মানে এটা সংগঠন স্থাপিত হৈ গ'ল আৰু তাৰ ফালে ইফালে নাহিলে বা আমাৰ BTAD বাহিৰত যে এটা সংগঠন স্থাপিত হ'ল তাৰ বাহিৰত নগ'ল তেনেকুৱা নহয় ইউনাইটেড বডি পিপল ফেডাৰেশ্যনে সমগ্ৰ বড়ো জাতিৰ কাৰণে কাম কৰি যাব বুলি আমি স্পষ্টভাৱে আজি ক'ব পাৰোঁ কাৰণ আমাৰ যি নেতৃত্ব ডক্টৰ গাম্বাৰু মুছাহাৰীৰ হাতত আমি অৰ্পণ কৰিলোঁ আমাৰ বিশ্বাস তেওঁ আমাক আগুৱাই লৈ যাব ধন্যবাদ जोङो दाखालि बावैसो गुवाहाटीयाव इउनाइटेड बडि पिपल फेडारेशन मिरु आफादखौ दाफुंनानै अलरेडि जोङो अटेकिं लाबाय आरो गुवाहाटी कामरुप मेट्र' जिल्लाखौबो जोङो दाफुंनानै अटेकिं सेरेमनि थांबाय आरो गुवाहाटीनि खायसे माने आन्चलिक कमिटिफोरखौ जों दाफुंनानै अटेकिं लाबाय दिनै जोङो गलाघाट जिल्लायाव इउनाइटेड बडि पिपल फेडारेशननि आफाद माने डिस्ट्रिक्ट कमिटिखौ जों दानो फैदों आरो दिनै जोङो दान्दिसेनि उनाव जों दाफुंगोन अलरेडि जोंहा पेनेल लिस्ट बानायनाय जाबाय दान्दिसेनि उनावनो जोङो बेखौ जों